So finally কালি মই অলমষ্ট 1:30 মই গুৱাহাটীৰ পৰা পাই গ'লোঁ বিশ্বনাথ চাৰিআলি এণ্ড নতুন বছৰ শুভেচ্ছা সকলোকে থাকিল বহুত দিনৰ পাছত ফ'ৰ লাইন এণ্ড বহুত দিনৰ পাছত মই স্পীড চলাম ভাবিছোঁ আজি নতুন বছৰ আৰম্ভণি অলপ ফাষ্ট এণ্ড ফিউৰিয়াছ নিচিনাকৈ হৈ যায় চ' লেটছ ডু ইট ব্ৰ' অ'কে তোৰ লগৰ এক্সিডেণ্ট হৈছিলে শ্বিলঙত এণ্ড সেইটোৰ বাইক কালি লৈ যাব লাগিব ডিলাৰত এণ্ড মই ক'ম তাৰ কেনেকৈ এক্সিডেণ্ট হৈছিলে কি হৈছিলে এক্সিডেণ্ট হোৱাৰ ৰিজন বহুত আছে এণ্ড তাৰো অফক'ৰ্চ ভুল আছে এক্সিডেণ্ট হওঁতে বিকজ লগৰ হয় বুলি এনেকুৱা নহয় যে আকৌ ভুলটো মই লুকুৱাই দিম বাট তাৰো ভুল আছে এণ্ড অফক'ৰ্চ ড্ৰাইভাৰজনৰো ভুল আছে যোনে কি বুলি কয় অভাৰটেক কৰোঁতে আছিলে এতিয়া ভুল শুদ্ধবাদীটো কি লাভ বিকজ এক্সিডেণ্টটো এক্সিডেণ্ট হয় কোনো কৰোঁ বুলি নকৰে এক্সিডেণ্ট এণ্ড তাৰ মানুহখিনি ভাল আছিলে সেইটো কাৰণে আমাৰ লগত মানে ভাল বিহেভ কৰিলে এণ্ড ইফ যদি মানুহখিনি বেয়া থকাহেঁতেন আৰু আমিও অলপ ঝেমেলাত পৰিলোঁ হয় দেটছ ৱাই আই লাভ V3 হ'ব পাৰে চি চি কম 155 cc বাট জাষ্ট অলপ ডিষ্টেঞ্চতে 145 মোৰ অলমষ্ট তেল শ্বিলঙত পৰিলে টকাৰ তেল পৰিলে চ' মাইলেজ দিছিলে দেন মই কেলকুলেট কৰোঁতে 1170 মই চলাইছিলোঁ মোৰ ফটো আছে ফটোটো চাব পাৰি 1170 মই চলাইছিলোঁ আৰু মই ভৰাইছিলোঁ 2200 টকাৰ তেল 22 লিটাৰ পাইছোঁ 22.50 লিটাৰমান পাইছোঁ চ' যেতিয়া মই মাইলেজ উলিয়াল দেন 52কৈ মাইলেজ দিছে মোক ইমান ফালি যোৱাৰ পাছতো চ' মাইলেজ ভালে মানে দিছে বহুত দিনৰ পাছত ঘৰলৈ বহুত বেছি দিন বিকজ আজি নিউ ইয়েৰ এণ্ড নিউ ইয়েৰত ঘৰ যাব লাগে ডেটছ ৱাই ঘৰলৈ আহি আছোঁ শ্বিলং প্লেচটো বহুত বেছি ভাল লাগিল তাৰ মানুহখিনি যোনখিনি আমাক বিহেভ কৰিলে যোনখিনি আমাক ট্ৰিট কৰিলে বহুত বেছি ভাল লাগিল লাইক এনেকুৱা নহয় যে মিছবিহেভ কৰিছে কোনোবাই তেনেকুৱা কিবা কিবি হেন টেন কাজিয়া কৰিছে ৰাস্তাত তেনেকুৱা নহয় চব মানুহ ভাল আছিলে আনকি চবেই ৰেচপেক্ট দিছিলে আৰু মানে এপিক আছিলে জেগাটো ইমানে বাকী এক্সিডেণ্টটো হৈ অলপ বেয়া লাগিছিলে মনত বিকজ এটা লগত যাব নোৱাৰিলে আৰু শ্বিলঙলৈ 10 কিলোমিটাৰমান আছিলে সেই পাবলৈ বাট 10 কিলোমিটাৰ আগত সি এক্সিডেণ্ট হৈ গ'ল এণ্ড সেইটোৱে বেয়া লাগিলে তাক ট'ও কৰি পঠাবলগীয়া হ'ল বিশ্বনাথ চাৰিআলিলে আৰু সেইবিলাক কৰোঁতে অলমষ্ট ৰাতি 7টামান বাজিলে আমি শ্বিলং পোৱালৈকে বিকজ তাক এৰি থৈ যাব নোৱাৰোঁ এণ্ড বিকজ সি আমাৰ লগৰে আছিলে ডেটছ ৱাই ট'ও কৰি তাক পঠালোঁ কনক্লুজন এইটোৱে কি শ্বিলং ৰাইড গৈ বহুত চেক্সি লাগিলে বেষ্ট এভাৰ প্লেচ ইমান মই ৰাইডত গ'লোঁ আপাৰ আছাম গৈছোঁ হাফলং গৈছোঁ শ্বিলঙৰ নিচিনা জেগা মই নাই পোৱা চ' আকৌ এবাৰ যাম শ্বিলং বিকজ ওৱান টাইমত মোৰ এইবাৰ হেঁপাহ নভৰিলে দেন লেটছ চি এতিয়া কেতিয়া যোৱা হয় বিকজ এইবাৰ ভাবিছোঁ কি ছিকিম যাম এইবাৰ পিকনিক পাৰ্টিটো অলপ বেছি কম আছে মানে আগত যিমান আছিলে পিকনিক আগতেতো ভৰ্তি হৈ থাকে তলত এইবাৰ ইমান এটা নাই চ' ভিডিঅ'টো ইমানেই আছিলে আগত এতিয়া বহুত খাতাৰনাক বেয়া ৰাস্তা পাম সেইটো কাৰণে অলপ সোনকালে যাব লাগিব ভিডিঅ'টো ইমানেই আছিলে আকৌ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড হেপী নিউ ইয়েৰ টু অল অফ ইউ